অসমৰ মন্দিৰবিলাকৰ ভিতৰত শিৱ পূজা কৰা এই মন্দিৰটি অন্যতম মন্দিৰ। এই মন্দিৰে ভক্তসকলৰ মনত অটুট বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছে। মনত অটুট বিশ্বাস আৰু শ্ৰদ্ধা ভক্তি থকাৰ বাবে এই মন্দিৰৰ বছৰৰ প্ৰতিটো মাহতে প্ৰায় ভিৰ দেখিবলৈ পোৱা যায়। বিশেষকৈ শাওণ মাহত ভক্তৰ সমাগম বেছি দেখিব পোৱা যায়। দূৰ দূৰণিৰ পৰা অসমৰ চাৰিওফালৰ পৰা ভক্তসকলে এই মন্দিৰলৈ শিৱ বাবা ভোলে বাবাৰ চৰণত এগছি বন্তি এটি টিলিঙা বান্ধিব আহে, যাতে তেওঁলোকৰ মনৰ আশাবোৰ পূৰণ হয়। আশা ৰাখিছোঁ ভোলে বাবাৰ কোমল অন্তৰত সকলোৰে মনৰ আশাবোৰ ঠাই পাব। মন্দিৰৰ চৌপাশ দেখিবলৈ বৰ ধুনীয়া হৈ পৰিছে। দুয়োফালে চাহ বাগিচা। মন্দিৰৰ বেৰাত ভক্তসকলে পিন্ধোৱা টিলিঙা আৰু কাষত মন্দিৰৰ বস্ত্ৰ বিক্ৰী কৰা দোকানবোৰ দেখিবলৈ পোৱা যায়। ভক্তসকলৰ বাবে প্ৰভু ভগৱন্তৰ দুৱাৰ সদায় খোলা থাকে। মাথো আমাক লাগে অকণমান সময়। মনত যদি ভক্তিভাৱ নাথাকে বিশ্বাস হেৰাই যাব, আৰু বিশ্বাসেই যদি আপোনাৰ মনত নাথাকে তেন্তে সফলতা হেৰুৱাব, আৰু সফলতা হেৰুৱালে আপোনাৰ জীৱনৰ পোহৰেই নাইকিয়া হৈ যাব, জীৱনটো আন্ধাৰ হৈ যাব। গতিকে প্ৰভু ভগৱন্ত ওচৰত বিশ্বাস ৰাখক, আপোনাৰ সদায় ভাল হ'ব। প্ৰভু ভগৱানে, প্ৰভু ভোলে বাবাই, শিৱ বাবাই আপোনাৰ কুশল মংগল কৰিব। ক'ৰ পৰা আহিলা তুমি এতিয়া?